নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মাছৰ লগত মধুসোলঙৰ জোল বনাব বিচাৰিছোঁ। তাৰ বাবে লৈছোঁ মাছ আধা কেজি, মধুসোলং এমুঠি, নিমখ, হালধি আৰু শুকান জলকীয়া 5টা। মাছ ভাজিবৰ কাৰণে কেৰাহী এটা পাতি লৈ তাত মই অলপ মিঠাতেল লৈছোঁ। মাছখিনিত অলপ নিমখ সানি লওঁ আৰু হালধি, সোৱাদ অনুসৰি নিমখ আৰু হালধি দি লওঁ। এতিয়া মই মাছখিনি কেৰাহীত দি পেলাই ভাজোঁ। মাছখিনি প্ৰায় ৰঙচুৱা হৈছে। ডিছ এখনত মাছখিনি উলিয়াই থওঁ এতিয়া। বাকীখিনি মাছো ভাজি লওঁ। এই তেলতে শুকান জলকীয়া কেইটা আৰু 5 ফুৰণ কেইটামান দি দিছোঁ। এতিয়া কাটা মধুসোলংখিনি তেলত দি দিলোঁ। সোৱাদ অনুসৰি নিমখ অলপ আৰু হালধি অলপ দি দিওঁ। অলপ সময় এনেদৰে ভাজাৰ পাছত পানী অলপ দি দিম। পানী 2 বাটি দি দিম। উতল আহিলে মাছখিনি দি দিম ইয়াত। জোলখিনিত উতল অহাৰ লগে লগে মই মাছ কেইপিচমান দি দিওঁ। অলপ সময় উতলি লওক, তাৰপিছত নমাই থওঁ। মোৰ মাছৰ আঞ্জাখন হৈয়ে গ'ল। এতিয়া এইখিনি নমাওঁ চৰিয়া এটাত। মোৰ মাছৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। যদি ভাল লাগে কমেণ্ট কৰি জনাব। ধন্যবাদ।